हाई गाइज वेलकम बैक टू माई यूट्यूब चेनेल मिक पिसु। तो गाइज মানে চুলিকেইডাল বহুত দীঘল হ'ল, তো মানে চুলিকেইডাল কাটবা আহিছোঁ। চুলিকেইডাল কাটি লওঁ, ভাল লাগব অলপমান। কাণে চানে আগৰি ধৰিছে লতাৰ দৰে। চুলিকেইডাল কাটি লওঁ, চাই যাওঁ আপোনালোকে কেনেকৈ কাটো চুলিকেইডাল। आओ जाओ आओ आओ आप ही बोल रहा है नहीं लगा গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন চুলি কাটা হৈ গ'ল। চিলাখন আজি তো গাইজ এতিয়া মানে আমাৰ কৌশিকে বোলে অলপ ক'ৰবাত বোলে পইচা দিব যাব, পইচা অলপ দি থৈ আহোঁ। পইচা আৰু বেছি হৈছে, আমাক হ'লে নেদে পইচা অলপো। এতিয়া বেকাৰ চলি পইচা অলপ দিব লাগে, হয় না কৌশিক? কিমান খোৱালো সেই নাম নাই, খুৱাইছে বোলে বহুত, একো খোৱা নাই। পইচাটো দি থৈ আহোঁ, পইচাটো দি থৈ আহি কিনে লগৰবিলাক ৰখি আছে, অলপ ফুৰিব যাম গধূলিবেলা। সদায় সদায় ফুৰিবই যাওঁ। তো গাইজ মানে আমাৰ ফুৰিব যোৱা নহ'ল, কাৰণ লগৰ এটাই মানে আহোঁতে অলপ দেৰি হৈ গ'ল, তো এইফালে ৰাতি হৈ গ'ল, তো ফুৰিব যোৱা আৰু নহ'ল। তো কি আৰু ঘৰত আহিলোঁ, আহি কিনে গা চা ধুলোঁ, ফ্ৰেছ হ'লোঁ অলপ। এতিয়া চাহ তাহ খাই ৰাতি আৰু 8টামান বজাত ফুৰিব যাব লাগিব। ৰূপম আহিব, ৰূপমৰ লগত এনে সদায় ৰাতি অলপ ফুৰিব যাওঁ। তো ভিডিঅ'টো আৰু এইখিনিতে শেষ কৰিলোঁ আজি, আপোনালোকক বেলেগ একদিনা দেখি দিম। তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰটো কৰি দিব, আৰু চেনেলত যদি কোনোবাই নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় আই অসম।